হৈ জানো খুলি চাং মানুহটো পইচা চইচা লৈ কিনে ভিতৰত সোমাই গৈ ভাঙা চিঙা ভাঙা চিঙা নাই নেকি ভাঙা চিঙা ঐ দাদা ভাঙা চিঙা আছে নেকি ঐ নাই ভাই নাই তই কালিয়ে দি দিলো কালি আছে পালা আছে নেকি না দি দিলো নে কালি হ'ব হ'ব আকৌ ওলালে খবৰ কৰিম হ'ব গৈ থাকো ভাল ভাঙা চিঙা ভাঙা চিঙা চিঙা ভাঙা চিঙা ঐ বাইদেউ ভাঙা চিঙা আছে নেকি নাই কালিয়ে দি পঠিয়ালো যা নাই ভাঙা চিঙা নাই যা চিঙাটো নাহে ভাঙা চিঙাটো আহিছে পাই দেই ভাঙা চিঙাটো মাত খা শুনি পাইছিলোঁ চালা ভাঙা চিঙাবোৰ আছে এইবোৰ লোহা লোকমবোৰ আছে মানুহজনী বিক্ৰী কৰিবও নিদিয়ে নহয় এইবোৰ বিক্ৰী কৰি কিনে 2 টকামানটো এইটো ওলালেও হ'ব গধূলি চালা ককা এইফালে আহিবি টুকুৰা টুকুৰি মাল আছে কেইটকামান টুকুৰা টুকুৰি আহিবি দেই এইফালে জলদি আমাৰ ঘৰতে সোমা জলদি আহিবি গৈ আছো কাষ্টমাৰ এটা আজি ওলাই যেনে তেনে লোহাৰ অলপমান আছে ইয়াত সৰু সৰু লোহাখিনি আছে তো সেইখিনি একেবাৰে এনেকে ওজন কৰি কিনে বেছি জোৰকে হালা নকৰিবি মাইকীখিনি ভিতৰত সোমাই আছে মানে মানুহজনীয়ে লোহা বিকিব নিদিয়ে মই মানে গম পালে হ'ল ইটোতো দিব লাগে গধূলিকে যে নাই পইচা টকা নাইকিয়া হৈছে হ'ব তম কালিৰ পৰা বাট চাই আছো না ককাই তম কালি নাহিলে নেকি ককাই কালি বেলেগ এটা আহিছিলে নেকি গোটেই সুধিলো চব ফটো বিক্ৰী কৰিলো কৈ আছে মই গমেই নাপাওঁ নহয় মই কালি মানুহটো ঘৰতো নাছিলো হয় ধুমাধম ওলাইছো মাইকীটো ভিতৰত সোমাই আছে পটা বদলা এই লোহাখিনি ওজন কৰি দেই কিমান হয় তাৰপিছত আৰু ইয়াত একদম সৰু সৰু টুকুৰা টুকুৰি লোহা আছে দে ককাই এনেকে ধুনীয়াকে ওজন কৰি দিবি আৰু লোহা কেইটকা কেজি দিছ বেছি নহয় 12 টকা কেজি 12 টকা অকল 12 টকা 2 কেজি হয় 24 টকা আধা বটল মাল পাম 20 টকা আৰু 4 টকা চানা ঠিক আছে দে হ'ব দে দি দিব লাগিব উপায় নাই এইকেইটা ওজন কৰি লচোন প্ৰথমতে ককাই এইখিনি ওজন কৰি ল এইখিনি খাই দে নাই সেইখিনি দি দিয়ে লগতে সেইখিনি দি দিয়ে লগতে দি দিওঁ নেকি নহয় এইখিনি একদম মানে অৰিজিনেল টুকুৰা টুকুৰি লোহা দি দি দিছোঁ হে প্ৰভু 3 কেজি মান হ'লে কিমান 4 কেজি হ'ল নেকি 4 ভাং আছিলে মাৰি দিলোঁ দাওঁ এইখিনি ককাই 4 কেজি দে লৈ ল'বি দেই ককাই পইচাটো দে এইখিনি লোহা হয় ককাই পইচাটো দে পইচা 2 টকা পিছত মিলাই দি 50 টকাখন দিলেও হ'ব ককাই 50 টকাখন দিলেও হ'ব 50 টকা হৈ যাব ককাই গৈ থাকিবি দে ককাই মই পটকে ভিতৰত হৈ জানো খুলি চাং মানুহটো পইচা চইচা লৈ কিনে ভিতৰত সোমাই গৈ এইখিনি কি দিছে লোহা বুলিব একটু কম নাই দেখোন বিৰাট বেলেগ মানুহ দেই এইটো ঠগি দিলে ঠিক মানে আজি দিন বহুত বেয়া হৈছে দেই মানে ঠগি দিলে আজি বহুত বেয়াকে আমাৰ ভাগা চিগাটো আমাৰ ঘৰতে সোমালে না কি না ল'ৰাটোৱে এদাই বিচি কিনি এদাই ক'ব এতিয়া মদাহীটোৱে গোটেই ভাল বস্তু কিনি এদাই ক'ব আজি বিচি এই ভাগা চিগাটো আমাৰ ঘৰতে সোমোৱা দেখিছিলোঁ জলদি আহিছোঁ বাৰ টকা এইখিনি 50 টকা লৈ ল'লে খিনি দি কেলে সোমাই গৈ থাকোঁ আজিতো লছি খালোঁ দিনটো চাইকেলখনো কি হৈ থাকে নহয়
আজি লছে খাই গ'লো দেখোন মই এইটো কামটো এৰিব লাগিব গম নাই যে ভাঙা চিঙাটো পালি মছলা পালি আচল ফেন খোৱাটোতো ওচৰতে আহিছিলি কালি এটাক ঠগি পঠাই দিলোঁ আজি এটাক ইটা দি কিনে লোহা বুলি বিকি পঠাই দিলোঁ পালি মছলা পালি যা যা পালি তোমালোকৰ ল'ৰা আছিলে নেকি আপোনাৰ ল'ৰা আছিলে ইয়াত ঠগি দিলে মোক আজি ইমান ধুনীয়া লোহা বস্তু কিনি লৈ গৈছে মোনাত আমাৰ এইটো মোনাটো তেনেই চপল সোমাই দিছে এইটো ইটা সোমাই দিছে এনেকে জুখি মেলি মোক পইচাটো 50 টকা এটা মাৰি দিলে আজি লছ দিলে ৰে আজি লছ দিলে মোক আজি দিনটোৱে বেয়া মোক বুঢ়ীও একেই মাক যেনেকা ফুটে সেনেকা বিয়াত ঠগি দিলে বগাই কি কৰি চিঙা কালিতো দুটকা ভাঙা চিঙা আজি নাই নেকি হৌ ভাঙা চিঙা টকা এই পাণ্ডেটো ক'ত গুচি গ'ল দেখিও নেপাঙা আজিকালি ভাঙা চিঙা হোৱাটো হয় কি হ'ল ককা এই ককা কি কিবা হ'ল কালি যে আপুনি মোক ইমান বেয়াকে ঠগি দিলে যে হে কি 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 ঠগিলো সেই মোনাটোৰ ভিতৰত ইমান লু সোমাইছে বুলি কিনে ইটা পাইছো গাড়ী পাইছো চপল পাইছো মই মানে কি হ'ল ককা কি কবি ঠগিবৰ কাৰণে নাই বিচৰা মানে কি হ'ল মোনাটো বান্ধি থৈছিলে যে মই বোলো লোহা আছে বুলি কিনে দিলোঁ আকৌ নাই নাই আপুনি এইটো মিছা কথা কৈছে মিছা কথা কৈছে এইটো আপুনি মোক পইচা খালে সঁচা আপুনি যিমান সঁচা কথা আপুনি মিছা কথা কৈছে মোক পইচাটো ঘূৰাই দিয়ক মোক পইচাটো ঘূৰাই দিয়ক মই সেইদিনা ইমান কষ্টত ঘূৰি ফুৰিছোঁ আকৌ তোমালোকৰ ঘৰতে পাইছোঁ আকৌ তুমিয়ে মোক ঠগাই দিছা পইচা নাই কি কৰিলি পইচাকেইটা 50 টকাকেইটা এইটো একদম নেমাৰিলে থাকিব নোৱাৰো নহয় গম পা নাই আৰু মই কি জানো তাত লোহাৰ আছে বুলি ভাবিছিলোঁ আকৌ পইচা চব ঘূৰাই দে মানুহজনীয়ে মানে বান্ধি কিনে যে থৈ দিছে কিবা বস্তু মই নাজানো নহয় আৰু ইমান গধুৰ গধুৰ বস্তুখিনি দিলোগৈচোন আৰু কিয় পইচা কথা কৈ থওঁ সেইটো 12 টকাহে হৈছিলে লোকেইডাল সেই মোনাটোহে আছিলে বেছি ওজন সেইখিনি সোমাই আছে মই লোহা বুলিহে আপোনাক মই পইচাটো দি পালোঁ তাত এতিয়া গধূলি মাইকী বা যি মাৰ খাইছোঁ এই চপলযোৰ মাইকীজনীৰ ভাল চপলযোৰ গুচি গ'ল গৈছিল ককাই তোৰে প্ৰফিট হ'ল তাত মই এতিয়া চপল দোকানী হ'লোঁ এতিয়া কি কৰিম ককা হ'ব ককা বেলেগ দিন মিলাই দিম দেই বেলেগ দিন মোক দিব লাগিব মই জানো মিলাই দিম দেই মই বেয়াত লছ খাই গ'লোঁ আজি নাই পোৱা লোহা নাই পোৱা আজি এই ওচৰতে ককাই ঘৰত আছে কৈছিলে শুনিছিলোঁ মই হে আকৌ ঠগাই নিদিয়েতো এতিয়া নথকাই কেলে ঠগাবনো আজি চব চেক কৰি কিনে চাম মই আজি চব চেক কৰি কিনে চাম এতিয়া এই মানুহটোক ঠগিব নোৱাৰা দেই কিবা এটা উপায় কৰি কিনে 20 এটা মাৰিম বুলি ভাবিছিলোঁ তাকো এই নহয় নথকাই ককাই একদম বহুত সত্য মানুহ আজি মই একদম চব খুলি মালি চাম আৰু আজি মই জানো আজি লোহা ক'ত আছে দেখা কি মই আজি চব পাতকে চাম নহয় বহুত সত্য মানুহ সত্য মানুহ পাতকে চাম দেখাই দিম বল মই দেখাই দিম ককাই বল ভালকে চলা কাকত পেলো মানুহটো একদম দালালি গৈছে পাইছোঁ দেই তোৰ মাটিখিনি ঘাপকৈ কাপি গ'ল এইটো সঁচাকৈ দালালি আজিও মোক ফেন ফালে নেকি চিঙা তই ভাঙা চিঙা নাই নেকি ভাঙা চিঙা আৰে ভাঙা চিঙা কাও ঘূৰা নাই অকণমানটো থাকিব লাগিছিলে ভাঙা চিঙা ভাঙা এই ঘৰতে দেখাইছিলে মানুহটো সঁচাই কৈছে না মিছাই কৈছে না সুধিয়া সংগী চাইকেল সদায় এটা থৈ যাওঁ অলপ নমাবতো নোৱাৰি তোৰ মানুহটো সঁচাকৈ কৈছে না তোৰ বিয়াত দিলোঁ দালালি দেই
মানটো এইটো লৈ যাম তই যদি থাকে একেবাৰে লৈ আনিম গৈ চাম ককাই লোহা আছে নাই কেঁচা লোহা 12 টকা ক কেজি আৰু পকা লোহা 20 টকা হৈ আছে নাই লোহা ককাই কেঁচা লোহা আছে মাহি পকা লোহা নাই আকৌ কেঁচা লোহা মানে এনেকুৱা যে তই দেখিছ চাগে মাটি টাইপৰ থাকে যে কলৰ টাইপৰ তাত ল'বি সেইটোৱে আছে মই কি জানো তই কেঁচা লোহা কৈছ কেঁচা লোহা সেইটোৱে ন কেঁচা লোহা সেইটো নেকি পকা লোহা মানে সেইটো পঢ়ি হয় কেঁচা লোহা আপুনি বুজি নাই পোৱা কি ল'ব সেইটোতো মই বিক্ৰী কৰোঁ ন কেঁচা কেনেকে বুজাব পাৰি কেইটা মই পঢ়া লিখা নাই নেকি মানুহখিনিও আমি কোনে নাজানে ভাঙা চিঙা কিনোতে আজিকালি ল'ৰাখিনি চব মোবাইল যুগ যে কি ক'ম আজিকালি নালাগে হ'ব যাওক